Welcome to my YouTube channel Learn with NJ Sarkar. আজি প্ৰথমে মই লেটাৰ্ছৰ বিষয়ে আলোচনা কৰিম। লেটাৰ্ছ অসমীয়াত ইয়াক আখৰ বুলিও কোৱা হয়। যিবোৰ চিনেৰে ভাষা লিখা হয় তাক বৰ্ণ বা আখৰ বোলে। ইংৰাজীত ইয়াক লেটাৰ্ছ বুলি কোৱা হয়। লেটাৰ্ছ অসমীয়াত ইয়াক আখৰ বুলি কয়। যিবোৰ চিনেৰে ভাষা লিখা হয় তাক বৰ্ণ বা আখৰ বোলে। ইংৰাজীত ইয়াক লেটাৰ্ছ বুলিও কোৱা হয়। ইংৰাজী ভাষাত আখৰ 26টা, যেনে A, B, C, D, E, F, G, H, I, J, K, L, M, N, O, P, Q, R, S, T, U, V, W, X, Y, Z। ইংৰাজী ভাষাত আখৰ 26টা, যেনে A, B, C, D, E, F, G, H, I, J, K, L, M, N, O, P, Q, R, S, T, U, V, W, X, Y, Z। 26টা টোটেল। এইবাৰ হ'ব আমাৰ forms of letters। অসমীয়াত ইয়াক কোৱা হয় আখৰৰ আকৃতি। Forms of letters। ইংৰাজীত আখৰৰ ফৰ্ম দুবিধ। Number 1, small letters, আৰু Number 2, capital letters। তো আমাৰ forms of letters আখৰ আকৃতি। ইংৰাজীত আখৰৰ ফৰ্ম দুবিধ। Number 1, small letters, আৰু Number 2, capital letters। স্মল লেটাৰ্ছ অসমীয়াত ইয়াক সৰু হাতৰ আখৰ বুলি কোৱা হয়, আৰু কেপিটেল লেটাৰ্ছ অসমীয়াত ইয়াক ডাঙৰ হাতৰ আখৰ বুলিও কোৱা হয়। স্মল লেটাৰ্ছ অসমীয়াত ইয়াক সৰু আখৰ বুলি কোৱা হয়। A, B, C, D, E, F, G, H, I, J, K, L,
M N O P Q R S T U V W X Y Z এইবিলাক হ'ল আমাৰ সৰু হাতৰ আখৰ এনেকুৱা ধৰণৰ এইবাৰ হ'ব কেপিটেল লেটাৰ্ছ অসমীয়াত ইয়াক কোৱা হয় ডাঙৰ আখৰ এনেকুৱা ধৰণৰ A B C D E F G H I J K L M N O P Q R S T U V W X Y Z এইবোৰ হ'ল আমাৰ ডাঙৰ হাতৰ আখৰ কেপিটেল লেটাৰ্ছ এবাৰ আমি use of capital letters বিষয়ে আৰম্ভ কৰিম মানে অসমীয়াত capital letters ব্যৱহাৰ নাম্বাৰ 1 প্ৰত্যেক সেন্টেন্সৰ প্ৰথম আখৰত কেপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় যেনে নাম্বাৰ 1 the birds fly number 2 we can run এইটো যেনে এইটো the birds fly ইয়াৰ প্ৰথম আখৰটো কি হৈছে কেপিটেল লেটাৰ আৰু we can run এইটো কেপিটেল লেটাৰ হৈছে Number 2 পদ্যৰ প্ৰত্যেক শাৰীত প্ৰত্যেক শাৰীৰ প্ৰথম আখৰত কেপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় যেনে look at the moon number 2 she is shining up there number 3 mother she looks একেটা প্রত্যেক শাৰীৰ প্ৰথম আখৰটো কি হৈছে কেপিটেল লেটাৰ নাম্বাৰ 3 ঈশ্বৰৰ নামৰ প্ৰথম আখৰ আৰু তাৰ
সলনি ব্যৱহাৰ হোৱা pronoun আদি আখৰত কি কৰা হয় ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় আদি যেনে God is good he loves all both great and small ঈশ্বৰৰ নামৰ প্ৰথম আখৰত আৰু তাৰ সলনি ব্যৱহাৰ হোৱা প্ৰনাউনৰ আদি আখৰ বা প্ৰথম আখৰত কি কোৱা হয় ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰা যেনে good is God he loves all both great and small sorry Number 4 pronoun নহয় Number 4 proper noun আৰু proper nounৰ পৰা ওলোৱা adjective প্ৰথম আখৰত ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় যেনে he goes to Tezpur Number 2 we are Indians এনেকুৱা proper noun আৰু proper nounৰ পৰা ওলোৱা adjective প্ৰথম আখৰটো কি কৰা হয় ক্যাপিটেল লেটাৰ ব্যৱহাৰ যেনে he goes to Tezpur এইটো ক্যাপিটেল লেটাৰ we are Indians এইটো ক্যাপিটেল লেটাৰ Number 5 ঊৰ্ধ্বত বাক্যৰ আদি আখৰত ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় যেনে he said where is the boy Number 2 Jodu said I am ill ঊৰ্ধ্বত বাক্যৰ আদি আখৰটো ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰা যায় এইটো ঊৰ্ধ্ব এইটো ক্যাপিটেল লেটাৰ ব্যৱহাৰ হৈছে এইটো ইয়াৰ Jodu said I am ill এইটো ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰা হৈছে Number 6 উপাধিৰ বা টাইটেলৰ আদি আখৰত ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় যেনে ৰায় বাহাদুৰ
भारत रत्न पद्मा বিভূষণ উপাধি বা টাইটেলৰ আদি আখৰ মানে প্ৰথম আখৰটোত কি কৰা হয় কেপিটেল লেটাৰ যেনে ৰায় বাহাদুৰ ৰায়ৰ আগত কেপিটেল হৈছে বাহাদুৰ আগত প্ৰথম আখৰটো কেপিটেল হৈছে ভাৰত ৰত্ন পদ্মা ভূষণ এইবিলাক সব কেপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় নাম্বাৰ 7 কিতাপৰ নামৰ আদি আখৰত কেপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় যেনে প্ৰথম সিম্পল এছএছ এণ্ড letters the Mahabharat কিতাপৰ নামৰ আদি আখৰটোত কি কৰা হয় কেপিটেল লেটাৰ ব্যৱহাৰ হৈছে এইটো সিম্পল এছএছ এণ্ড লেটাৰ্ছ এইবিলাক সব কেপিটেল লেটাৰ ব্যৱহাৰ হৈছে নাম্বাৰ 2 দা মহাভাৰত এইবিলাক কেপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় এইবাৰ হ'ব নাম্বাৰ 8 জীৱ নথকা বস্তু জীৱ থকা প্ৰাণীৰ দৰে ব্যৱহাৰ কৰিলে তেনে শব্দৰ আদি আখৰত কেপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় যেনে O that take me to you জীৱ নথকা বস্তুক জীৱ থকা প্ৰাণীৰ দৰে ব্যৱহাৰ কৰিলে তেনে শব্দৰ আদি আখৰটো মানে প্ৰথম আখৰটো কি হয় কেপিটেল লেটাৰ হয় নাম্বাৰ 9 বাৰ মাহ আৰু পৰ্বৰ নামৰ আদি আখৰত কেপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় যেনে মানডে ফেব্ৰুৱাৰী দা মহৰম বাৰ মাহ আৰু পৰ্বনাম আদি আখৰৰ প্ৰথম আখৰটো কি হয় কেপিটেল লেটাৰ যেনে বাৰ মানডে সোমবাৰ ফ্ৰাইডে ফেব্ৰুৱাৰী এইটো প্ৰথম আখৰটো ডাঙৰ হৈছে এটা মহৰম এটা পৰ্বৰ নাম নাম্বাৰ 10 pronoun I আৰু
ইণ্টাৰজেকশ্যন অ সদায় কেপিটেল লেটাৰত লিখা হয় pronoun I আৰু ইণ্টাৰজেকশ্যন অ সদায় কেপিটেল লেটাৰত লিখা হয় Number 11 সংক্ষেপতকৈ লিখা প্ৰত্যেক আখৰ কেপিটেল লেটাৰত লিখিব লাগে যেনে BA MA ME MV সংক্ষেপতকৈ লিখা প্ৰত্যেক আখৰ কেপিটেল লেটাৰত লিখিব লাগে যেনে BA প্ৰত্যেকটো ডাঙৰ হাতৰ হয় BA MA ME MV Thanks for watching